হেল্ল' বন্ধুসকল, আপোনালোকৰ ভালেইনে? মোৰ এটা অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এইটো হ'ব আমাৰ খেতিৰ পৰা আপোনাৰ খেতি যিবিলাক খেতিয়কসকলে খেতি কৰি আছে তেখেতসকলৰ বস্তুবিলাক মই ঘৰত নিয়া ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সঁহাৰি জনায়। বলক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ নতুন ব্লগৰ বাবে। বলক। দেখিব পাইছে আমাৰ এইটো ঘাট, গাঁৱৰ নদী ঘাট। নদী ঘাটত নামি আহিলোঁ। এতিয়া গৰু বহুত অসুবিধা আছিলে, এটা হাতে মোবাইল এটা হাতে গাড়ী ষ্টেৰিং। এতিয়া আমি গৈ আছোঁ চাপৰিৰ পৰা আলু আনিবলৈ। বোলো কোপা মানুহ দেখাম, ৰাস্তাটো বহুত বেয়া দেখিছে, বহুত ডাঙৰ ডাঙৰ গাঁত। ছাগলী আহিছে, বৰষুণ দিছে, বৰষুণ এইটো পৰি আছে। এতিয়া আপোনালোকে দেখি পাইছে চব ৰঙালাও আৰু আলু খেতি আছিলে, আলুটো নিলে এতিয়া ৰঙালাও আছে। এইবিলাক সময় 3:30 হ'ল। চাপৰিৰ পৰা গৰুবিলাক চব এই যে সৰু গৰু পোৱালিবিলাক বহুত দিগদাৰ লগাই, মানে গাড়ী আৱাজ শুনিলে আগলৈ আহে। আগত আৰু এখন বুলো আহি গ'ল। এই আগত আহিবি, ৰখিলে হৰ্ণটো বেয়া গাড়ীখনত। আহিলা সেইজন চিনাকি হয় ঘৰৰ ওচৰৰে। চাইকেলখন দেখিছে কেনেকৈ ৰাখিছে ৰাস্তাত। আমাৰ ফাইনেলি পাই গ'লোহি। ইয়াত এইকেইদিন সদায় আহি আছোঁ, কিন্তু ব্লগ বনোৱা হোৱা নাই মই আজি আপোনালোকৰ কাৰণে। এইটো স্পেচিয়েলি এটা ব্লগ বনাইছোঁ, স্পেচিয়েলি ব্লগ আপোনালোকে দেখিব পাব। আমাৰ গাঁৱৰ কিছুমান খেতি পথাৰৰ পৰা ধৰি বাম খেতি, দ খেতি। এই কেলে কালি খালি আজি এনেই যা চাগে চাব নাচা পোৱা নাই। এতিয়া মোৰ ঘৰৰ ওচৰৰ মানুহ তেখেতে আলু খেতি আছে, আলু খান্দিলে আজি 3 বেগ, তাকে 2 বেগ চাইকেলত লৈ আহিলে আৰু এবেগ পিছত। এইফালে দেখিছে চব খেতি, গছৰ ইপাৰে চব খেতি আছে। মানুহবিলাকে তাত সৰিয়হ খেতি, আলু খেতি, ৰঙালাও খেতি, কিছুমানে মটৰমাহ খেতি আছে। হৰেক কিচিম খেতি কৰে ইয়াত, ধান খেতিও কৰে। এইফালেদিয়ে পাৰ হৈ আহি যায় হাতী। এইখন ৰিজাৰ্ভ দেখিছে, এই জংঘলৰ পৰা হাতীবিলাক ওলাই আহে।
গাড়ীখন দেখিছে বোলক এতিয়া যাম মই যাৰ আলু আনিব যাম তাত দেখাম কেনেকৈ কেনি গাড়ী সোমাওঁ আৰু মোৰ গাড়ীটো দেখাই দিছোঁ ৰ'ব মোৰ গাড়ীখন টাটা এচি গ'ল্ড পেট্ৰল এইখন মোৰ গাড়ী বোলক এতিয়া যাম তাত হাতটো বিষাই গৈছে মোবাইল ধৰি বহুত কষ্ট কৰোঁ আপোনালোকক দেখাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ নাচায় কাটি দিয়ে কাটি চাই ভাল নালাগে তেনেকৈ চালে ভালকৈ চাব লাগে তেতিয়া আমাৰ উৎসাহটো থাকে ভিডিঅ' বনাবলৈ আৰু ভিডিঅ' চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগে আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব লাগে তেতিয়া বেলেগ নতুন ভিডিঅ' দিলে আপোনালোকে চাব পাৰিব ছাবস্ক্ৰাইব কৰি লৈ আপোনালোকে নেভিগেশ্যনটো অন কৰি দিব লাগে বোলো আপোনালোকৰ শিৱৰাত্ৰিত আপোনালোকে ঘোটা চোটা খালে নাই মই খালোঁ ঘোটা খালোঁ একাপ সৰু চাহ দিয়া কফি দিয়া গিলাচত একাপ তাৰপিছত চাহতো মিলাই দিলে আমাৰ গাঁৱত চাহতো মিলাই দিয়ে চাহ খালোঁ একাপ আৰু লাড়ু খালোঁ এটা শিৱ মন্দিৰ মোৰ নেক্সট ভিডিঅ'ত মই এটা ভিডিঅ' দিয়ে শিৱৰাত্ৰিৰ ভিডিঅ' এটা আছে আপোনালোকে চাব পাৰিব আমাৰ গাঁৱৰে এটা শিৱ মন্দিৰ আছে তাত গ'লোঁ এইটো দেখিছে এইটো গৰা দেখিছেনে কিমান ডাঙৰ পানীয়ে সহায় এইটো খাৰা গৰা কৰি ৰাখিছে ইয়াৰ কাষেদি আমি এডোখৰ গাড়ী চলখন কাটি লৈ যাম লুট গাড়ীও এদিয়ে কাটি লৈ যাওঁ বোলক এতিয়া দেখিব পাইছে যেন তেন মোবাইল চাইছে আৰু গাঁতত সোমালে নহ'ব এতিয়া আপোনালোকক দেখাম মই যোৱা গাড়ী নিয়া ৰাস্তাটো এইটো দেখিছে ৰাস্তা ৰ'ব মই জেং দি থৈছে এই জেং চেংবিলাক আঁতৰাই লওঁ আপোনালোকক চেষ্টা কৰিম দেখাম নামাই দিলোঁ যা চাই দিলোঁ এতিয়া ধৰি সোমোৱাই দিম যি হ'ব ঠিক হ'ব বোলক এতিয়া আমি যাম আলুতলি পাই যামগৈ উঠি ল'লোঁ আপ জেগাত ঠাইতে গৰা আছে সেইটো কাৰণে এইটো হেণ্ডবেগ আছে হেণ্ডবেগ উঠাই থৈ গৈছোঁ বেগ ধৰিলোঁ দেখিছে আপোনালোকৰ গাড়ী চলাই সদায় আপত গাড়ীখন থাকিলে প্ৰথম বেগ ধৰিব বেগ ধৰি হেণ্ডবেগ নমাব গাড়ীটো নিউট্ৰেল আছে নাই চাব গাড়ী নিউট্ৰেল আছে তাৰপিছত ধুনীয়াকৈ আপোনাৰ নিউট্ৰেল কৰি গাড়ীখন সদায় ষ্টাৰ্ট দিব এতিয়া ষ্টাৰ্ট দিয়াৰ পিছত আপুনি বেগ ধৰি থাকিব ক্লাছ ধৰি ধুনীয়াকৈ গিয়াৰ লগাই নহ'লে যদি বেছি আপত থাকে আপোনালোকৰ হেণ্ডবেগটো ননমাব হেণ্ডবেগটো লাগি থাকিব দিব লাহে লাহে ক্লাছ ধৰিব ক্লাছ গিয়াৰ লগাই ক্লাছ লাহে লাহে এৰি থাকিব এক্সেলডাল লাহে লাহে দি থাকিব আৰু লাহে লাহে হেণ্ডবেগ এৰি থাকিব আপোনালোকৰ এই আগলৈ বাঢ়ি গৈ থাকিব তেতিয়া পিছলৈ যোৱাৰ সম্ভাৱনা নাথাকে এতিয়া দেখিছে এইবিলাক বালি এইবিলাক দেখিব পাইছে ইয়াৰ পৰা 30-35 বস্তা হ'ব গাড়ীত যাব নাই ঠিকনা নাই চবে কি কৰিছ শুনাই নাই সি কি কৈছে তাৰপিছত গৈ আহোঁ নেকি নাই হয়তো আলুটো হৈ গ'ল তাত গাড়ী লগাই থৈ মই গুচি আহিমগৈ
তাৰপৰা আলু বেগ কৰিম তাৰপিছতে ৰঙালাও আছে ৰঙালাও আছে তাৰপিছত আছে মিহল আছে অলপ তাৰপিছত মটৰ মাহ তাৰপিছত আছে আলু ওপৰত ৰঙালাও আছে আলুটো খালি ৰঙালাও ওপৰত দালি দিম দাইলখন বন্ধ কৰি লওঁ গেছ আহি কাটা নামি দিব তাৰপিছত আমি তাৰপৰা আহি যাম Halo apa enggak? Halo apa, Dai? এই হেৰি নুঠে নিপনৰ গাড়ীখনে হা অঁ সেয়া দেখিব পাইছে আমাৰ গাঁৱত যিবিলাক মানুহ মৃত্যু হয় ইয়াতে খৰি দিয়া হয় ইয়াতে জুই লগোৱা হয় শ্মশান খালী ইয়াত বহুত আমাৰ গোটেই গাঁৱৰ মানুহ ইয়াতে খৰি দিয়া হৈছে